চাৰিওফালে কেৱল পানী আৰু পানী। অকল মানুহৰে নহয়, জীৱ জন্তু গছ গছনি সকলো বিপদত পৰিছে। গতিকে এইটো ভিডিঅ'ত মই অলপ কভাৰ কৰিবলৈ যত্ন কৰিম, আৰম্ভণিৰ পৰা শেষলৈকে চাব। যোৰহাট জিলাৰ টিয়কৰ ভিডিঅ' হয়, য'ত এই ভিডিঅ'টো মই কভাৰ কৰিবলৈ গৈছোঁ। এইটো মোৰ পুৰণা ঘৰৰ সন্মুখৰ সেইটো ৰাস্তা দেখিছেনে? ৰাস্তাত মানুহে গৰু ম'হবিলাক ৰাখিছে আৰু এই কাষত য'ত মই জাল মাৰি আছোঁ এইখন আছে পথাৰ। মোটামুটি 7 পৰা 8 ফুট তলত আছে পানী। আৰু সেই দাদাজনৰ লগত ময়ো অলপ জালখনত সহযোগ কৰিলোঁ, কিছুমান সৰু সুৰা অলপ মাছ পালোঁ। ইয়াত অকল ফূৰ্তি বুলি নহয় দেই, এইটো আমি মানে ভুক্তভোগী হয়, নিজে বানপীড়িত হয়। গতিকে আমাৰ পুৰণা ঘৰলৈ যোনটো যোৱা ৰাস্তা, আমাৰ পুৰণা ঘৰৰ খিৰিকী ফালেদি মানে পানী সোমাইছে। আৰু মানে মই ইচ্ছা কৰি ভিডিঅ'টো কেপচাৰ কৰিব নোৱাৰিলোঁ। সেই যে মানুহকেইজন বহি আছে, সেই মানুহকেইজন বহি থকা পাছফালে মানে এটা ৰাস্তা আছে, মানে 7-8 ফুট পানীৰ ওপৰত উঠি গ'ল। মানে সেইফালে মানে আমাৰ পুৰণা ঘৰত মানে থাকিব নোৱাৰা অৱস্থা হৈছে। ঘৰটো বাদ দিয়ক, মানুহে মানে ধৰক গৰু ছাগলীবিলাকৰো চিন্তা হৈছে, হাহাকাৰ হৈ গৈছে চাৰিওফালে মানে। আৰু এইটো মানে কি হয়, আমাৰ অঞ্চলবিলাকত বানপীড়িত অঞ্চল। আমাৰ ইয়াত বিশেষকৈ জাঁজি নৈ, টিয়ক নৈ, পুঠি নদী, এইবিলাক মানে ডাঙৰ ডাঙৰ নৈ। ভোগদৈ নৈখন ইয়াৰ পৰা নাপায়হি বাৰু, ভোগদৈ ইয়াৰ পৰা দূৰ আছে 15-20 কিলোমিটাৰ। মেইন থিং জাঁজি, টিয়ক, পুঠি নৈ, মদৈজান, এনেকুৱা মানে নৈবিলাকে অলপ উৎপাত কৰিছে। মই অলপ কেমেৰাটো দি দেখাইছোঁ। এই যে য'ত মই খোজকাঢ়ি আছোঁ এইটো পকা ৰাস্তা হয়, মানে বিশ্বাস নকৰিব। এই যে দেখাইছোঁ আজা গছজোপাৰ মাজে মাজে ৰাস্তা গৈছে, এইটো আমাৰ ঘৰলৈ যোৱা ৰাস্তা। মানুহে যে ইয়াত ঘৰ এটা আছে বুলি বিশ্বাসেই নকৰিব। মানে ৰাস্তা একদম এণ্ডিঙত আমাৰ ঘৰটো, মানে কি ক'ম ভাবি পোৱা নাই। আচলতে বানপানী কথা ক'বলৈ মানে বহুত ভাল, কিন্তু যেতিয়ালৈকে আপুনি মানে এইটো ভুক্তভোগী নহয় তেতিয়ালৈকে তাৰ কথা বুজি নাপাব। দাদাজনে আকৌ জালখন তুলিছে, মই এবাৰ দেখাই দিছোঁ। মাৰিলে নেকি বাৰু? কিছুমান মাছ পোৱা গৈছে ইয়াত। এইবাৰ মাছৰ সংখ্যাটো অকণমান বেছি আনবাৰতকৈ। হ'লে কি হ'ব, মানুহৰ কঠীয়া ৰোৱা, ধান, এই সকলোবিলাক মানে মৃত্যুমুখত পৰিলে। উপায় নাইকিয়া হৈছে। এইফালে মানে এনেকৈ চালি এখন দি থাকিব লগা হৈছে। ইয়াতে চাহ পানী, ভাত চাহ তেনেকৈ বনাই পিনি খাইছে। মানে মানুহৰ জীৱন ধাৰণৰ মানদণ্ডটো একেবাৰে বেয়া হৈ গৈছে। কি ক'ম মানে ভাবি পোৱা নাই। উপায় নাইকিয়া হৈছে। আনকি মানে গৰু ম'হবিলাকক খাবলৈ দিবলৈও একো নাই, শুকান খেৰ দিব লগা হৈছে। এয়া কিমান মাছ পালে মই দেখাই দিছোঁ এবাৰ। অলপ ভাল মাছেই পালে বাৰু, জিৰণীয়া মাছ, এইকেইটা খাবলৈও ভাল লাগিব। কিন্তু হ'লে কি হ'ব, উপায় নাই।